Hello guys, মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া শুই উঠিছোঁ। কেইটা বাজিলে? 8টা বাজি গ'ল আৰু এতিয়া শুই উঠিছোঁ। মই দাঁত ব্ৰাছ কৰিব লৈছোঁ। এয়া ব্ৰাছ কৰিব লৈছোঁ। সকলোকে গুড মৰ্ণিং। দাঁত ব্ৰাছ কৰিছোঁ আৰু দাঁত ব্ৰাছ কৰি আহি বাৰীলৈ সোমাই গৈছোঁ। পাৰে বাৰীত দেখুৱাই দিছোঁ কি লগাই থোৱা আছে জানো বাৰীখনত। আজি প্ৰথম সোমাইছোঁ। লগাৰ পৰা সোমাই নাই, আজি সোমাইছোঁ। চাওঁচোন কি আছে। লাও গছ, যিহেতু জাতি লাও, লাও গছ খাবলৈ বহুত ভাল। লাও গছ মূলা লগাই থৈছিলোঁ, মূলা ভাল নহ'লে। আৰু দেখোন কি লাগিছে চাই গৈ থাকিব। যিহেতু ৰাতিপুৱা ব্লগ বনোৱা নহয়, আজি এটাকে চাইছোঁ, চেষ্টা কৰি চাইছোঁ কেনেকুৱা হৈছে বনাই চাইছোঁ। চাই ভালে পাব যেন পাইছোঁ। আপোনালোকে চাবচোন কেনেকুৱা লাগে, কমেণ্ট কৰি নিশ্চয় জনাব। যিহেতু মই ইমান ভালকৈ বনাব নাজানো, প্ৰথম অহা হৈছে ইউটিউব মাজলৈ, সেইকাৰণে আপোনালোকে মৰম দিব আৰু মই আগলৈ ভালকৈ বনাব চেষ্টা কৰি যাম। চাওক আপোনালোকে, এইটো লাও লাগিছে আমাৰ, যিহেতু বাৰীয়ে লাও লাগিছে। এইটো প্ৰথম এটাহে লাও লাগিছে, এই সৰু সৰুকৈ কলিয়াই আছে এটা দুটা। এই বাৰীত চাওঁ বুলি আহিলোঁ আজি ৰাতিপুৱা। গুড মৰ্ণিং। এয়া বিলাহী লগাই থৈছে, ফেচবিন লগাইছে, ভাল নাই হোৱা ইমান। ফেচবিন লগাই থৈছে, ৰঙালাও লগাই থৈছে। এই গাঁতকেইটাত দিয়া আছে কচু আলু। যিহেতু কচু আলু ৰোৱা দিন আহিছে, কচু আলু ৰুইছে। কচু আলু চপৰে লগাই থৈছোঁ, ভালেমানখিনি বস্তু লগাই থৈছে। যিহেতু আজি ভণ্টিও আহিব ঘৰলৈ, কি হয় চাওঁ। বহুত দিনৰ মূৰত ভণ্টি ঘৰলৈ আহিব আজি। যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে বা নতুনকৈ ভিডিঅ' চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা ঘণ্টা বটনটো দবাই দিব, ভাঙি দিব দবাই। দাঁতটো ভালকৈ বান্ধি লওঁ, যিহেতু মজা হৈ গ'ল। এটা মুখ ধুব যাওঁ বলক। গৈ থাকোঁ মুখ ধুবলৈ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। টাটা বাই বাই, জয়।